জানা যাব নেকি স্যার আমি কাৰ্বি আংলঙৰ কৃষি সমস্যা লৈ আমি জিলাৰ উপায়ুক্ত বাইদেউ আৰু আমাৰ কাৰ্বি আংলঙৰ এগ্ৰিকালচাৰ অফিচাৰ ডিঅ' ডাঙৰীয়াক আজি দুখন পৃথক স্মাৰকপত্ৰ প্ৰদান কৰা যায়। আমি লক্ষ্য কৰিব পাইছোঁ যে কাৰ্বি আংলঙৰ কৃষি প্ৰধান এখন ঠাই, ইয়াত 90% কৃষি হিচাপে মানুহ জীৱিকা হিচাপে তেওঁলোকৰ আমি লক্ষ্য কৰিব পাইছোঁ দেখিবলৈ। কিন্তু কথাটো হ'ল এই বছৰ যোনটো খৰাং অৱস্থাত যোনটো মানুহৰ ৰাইজৰ যেনেধৰণৰ খেতি পথাৰ কৰিব লাগিছিল তেওঁলোকৰ এতিয়াও বহুত কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত খেতি এতিয়ালৈকে হৈ উঠা নাই। সেয়েহে আমি ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ যোনসকল কৃষক ৰাইজে যাতে তেওঁলোকক যোনবিলাক খেতি কৰিব পৰা নাই তেওঁলোকক সঠিক চৰকাৰী যোনবিলাক খাই সুবিধা আছে যোনবিলাক আঁচনি আছে তেওঁলোকৰ যাতে সুবিধা যাতে তেওঁলোকক কৰি দিয়ে এই দাবী আমি উত্থাপন কৰিছোঁ। আৰু ক'ব বিচাৰোঁ যে প্ৰথম কথাটো হ'ল আৰু এটা ক'ব বিচাৰোঁ যে কাৰ্বি আংলঙৰ এটা ডাঙৰ এটা বিভাগ এগ্ৰিকালচাৰ যোনটো ডিপাৰ্টমেণ্ট যোনটো বিভাগ আছে তেওঁলোকৰ 16টা বিভাগ আছে। এই বিভাগবোৰ যেনেধৰণত আমি সুবিধাখিনি দেখিব লাগিছিল তেনেকুৱা ধৰণৰ সুবিধা নেদেখাৰ কাৰণে আজি এই দুৰৱস্থা ধৰণত আমি লক্ষ্য কৰিব পাইছোঁ। আমি চলিত বৰ্ষত আমি লক্ষ্য কৰিব পাইছোঁ যে তেওঁলোকে যোনবিলাক চলাৰ প্ৰজেক্ট যিটো বৰিং তেওঁলোকে ব্যৱস্থা কৰিছে, আজি বৰিং কৰিছে কিন্তু তেওঁলোকৰ ঠাইত যেনেধৰণৰ প্ৰজেক্টটো যেনেধৰণৰ ব্যৱহাৰ কৰিছে যোনটো মটৰ ব্যৱস্থা চলাৰ ব্যৱস্থা কৰিছে এই প্ৰজেক্টটো তেওঁলোকে কিন্তু এতিয়ালৈকে 100% হৈ উঠা নাই। সেইকাৰণে আজি এই দুৰৱস্থা বিভিন্ন ধৰণৰ বৈজ্ঞানিক প্ৰবৃত্তিৰে চিন্তা নকৰাৰ কাৰণে আজি এই দুৰৱস্থা ধৰণত হৈছে। এই আমি লক্ষ্য কৰিছোঁ যে অট'নমাছ কাউন্সিল গঠন হোৱা আজি 70 বছৰ অপুলি গ'ল, কিন্তু এতিয়ালৈকে যেনেধৰণত আমাৰ কৃষক ৰাইজে যেনেকুৱা ধৰণৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ সুবিধা পাব লাগিছিল এই সুবিধাৰ পৰা বঞ্চিত হৈ থকা আমি লক্ষ্য কৰিছোঁ। হঠাৎ তেওঁলোকে কেলেংকাৰী কৰা আমি লক্ষ্য কৰিব পাইছোঁ। যেনেধৰণৰ প্ৰজেক্টখিনি হ'ব লাগিছিল এই 16টা বিভাগৰ পৰা তেনেকুৱা ধৰণত আমি লক্ষ্য কৰিব পৰা নাই। সেইকাৰণে আমি দাবী জনাব বিচাৰিছোঁ যেনেধৰণত যাতে সঠিক কৃষক ৰাইজে যাতে তেওঁলোকে সুবিধাখিনি পায় অনাগত দিনত যাতে যোনবিলাক তেওঁলোকৰ যোনটো শস্য যোনবিলাক খেতি নাই হোৱা যোনবিলাক নেক্সট যোনটো খেতি কৰিব পাৰে এই যাতে ব্যৱস্থা যাতে কৰি দিয়ে সেইখিনি ক্ষেত্ৰত যাতে বিভাগীয় কৰ্তৃপক্ষলৈ বা অট'নমাছ কাউন্সিল কৰ্তৃপক্ষলৈ যাতে এইটো গুৰুত্ব দিয়ে, নহ'লে অনাগত দিনত যোনবিলাক কৃষক ৰাইজৰ যোনটো মন তেওঁলোকৰ ভাঙি যাব। আৰু যিহেতু আমাৰ জীৱিকা হিচাপে 90% কৃষক হিচাপে ইয়াত যোনটো জীৱিকা হিচাপে ৰখি আছে তেওঁলোকৰ দুৰৱস্থা হ'ব বুলি আমি সংবাদ মাধ্যমত জনাব বিচাৰিছোঁ। আৰু অতি সোনকালে এইটো ওপৰত গুৰুত্ব সহকাৰে ল'ব লাগে বুলি আমি সংবাদ মাধ্যমত এই বিজেপি চৰকাৰখনক আমি দাবী জনাব বিচাৰিছোঁ। জিলা কৃষি প্ৰধান জিলা 90% মানুহসকলে তেখেতসকলে কৃষি কৰ্মযোগেদি তেখেতসকলে ঘৰখন চলে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা সম্প্ৰীতি সময়ত বা চলিত বৰ্ষত তেখেতসকলে বৰষুণৰ অভাৱৰ কাৰণে কৃষকসকলে খেতি কৰ্মৰ পৰা তেখেতে বঞ্চিত হ'বলগীয়া আছে। খৰাং পীড়িত কৃষকসকলক কাৰ্বি আংলং অট'নমাছ কাউন্সিল বা ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজাৰৰ তৰফৰ পৰা তেখেতসকলে ক্ষতিপূৰণ দিব লাগে আৰু কৃষি বিভাগৰ যিটো আঁচনি সঠিকভাৱে ৰূপায়ণ কৰিব লাগে। আৰু যিবিলাক কৃষকে যিবিলাক খৰাং পীড়িত বা তেখেতসকলে কৃষি কৰ্মৰ বঞ্চিত হোৱা তেখেতসকলক বিকল্প খেতি বা বিকল্প যিটো শস্য প্ৰদান কৰিব লাগে সেইটো চিন্তা দাবী লৈ পেলাই আজি আমি ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি যিটো চেয়াৰপাৰ্চন বা জিলা আয়ুক্ত তথা ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু তেখেতসকলে প্ৰতিশ্ৰুতি দিছে যে এই যিটো ব্যৱস্থাসমূহ বা এইটো দাবীসমূহ অতি শীঘ্ৰে পৰ্যায়ক্ৰমে ব্যৱস্থা লোৱা বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে।